Hi friends, welcome my YouTube channel NS like Assam. আপোনালোকলৈ এটি বিশেষ ভিডিও লৈ আহিছো। সেই ভিডিওটোৰ মাধ্যমে আপোনালোকলৈ জানিবলৈ পাব যে পুলিচৰ চাকৰিক লৈ পেলাই কিছুমান কথা ওলাই আছে সোশ্যাল মিডিয়াত হওক ফেসবুকতে হওক কিবা নিউজতে হওক। সেই বিষয়ে মই আজি বিশেষ কথাখিনি ক'বলৈ ওলাইছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু ভিডিওটো স্কিপ নকৰিব। স্কিপ কৰিলে মই যিখিনি কথা কম আপোনালোকে গম নাপাব। সেইকাৰণে কৈছো বহুতে কৈ আছে যে মই 65% পাইছো তথাপি মই চাকৰি পোৱা নাই। বহুতে কৈ আছে মই 35% পাই চাকৰি পালো। কিয় পালে আৰু কিয় নাপালে সেইখিনি কথালৈ মই আজি ক'বলৈ ওলাইছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক। আহক আমি মূল কথালৈ আহো। কথা হৈছে 65% পোৱাৰ পিছতো চাকৰি নোপোৱাৰ কাৰণটো। আৰু ইয়াৰ আগত মই ক'ব বিচাৰিছো যিসকলে চাকৰি পাইছে সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আৰু যিসকলে পোৱা নাই কিয় পোৱা নাই সেই বিষয়ে কৈ আছো। চাক অসমত হক কিবা সম্পূৰ্ণ ভাৰতবৰ্ষতে কি হৈ আছে কাষ্টৰ ওপৰত ডিপেন্ড কৰে চাকৰিবোৰ। যিমান চাকৰি হৈ আছে আৰু আগন্তুক দিনত যিমান চাকৰি দিব সেইসকলক চাকৰি মানে কি হৈছে কাষ্টৰ ওপৰত ডিপেন্ড কৰি আছে। কাষ্ট আমাৰ জেনেৰেল আছে, OBC আছে, ST আছে, SC আছে। সেই কিছুমান কোটা থাকে ফাইনাল ফিক্স থাকে যে OBCৰ কাৰণে ইমান আছে, STৰ কাৰণে ইমান আছে আৰু জেনেৰেলৰ কাৰণে ইমান আছে। মই কি ক'ব বিচাৰিছো মেইন কথাটো হৈছে যোনে 65% পায়ও চাকৰি পোৱা নাই কিয় পোৱা নাই আৰু 30% পাই চাকৰি পালে কিয় পালে। মেইন কথাটো হৈছে এইটো। চাক মোৰ লগৰ এজন বন্ধু আছে সি 65% পাইছে তথাপি চাকৰি পোৱা নাই। কিন্তু আৰু এজনো মোৰ বন্ধুৱে সতীৰ্থ হয় মোৰ ভাইটি সম্পৰ্কীয় হয় সি 35% পাইছে সি পালে। পোৱাৰ কাৰণটো কি চাক 65% পাইছে তাৰ কাষ্টত আছে জেনেৰেল কাষ্ট। জেনেৰেল কাষ্টে কি কৰিছে 65% হলে নহয় আৰু বেছি পাব লাগে। আৰু ST কাষ্টত কি হৈছে 35তে পাইছে সি। যিজন ল'ৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে সি কিন্তু চাকৰি পোৱা নাই। আৰু যিজন ল'ৰাই মেট্ৰিকত থাৰ্ড ডিভিজন পাইছে সি চাকৰি পালে কিয় পালে তাৰ কাষ্টে সাপোৰ্ট কৰিছে। তে মই এই ভিডিওটোৰ মাধ্যমে এইটোই ক'ব বিচাৰিছো যে কাষ্টৰ ওপৰত ডিপেন্ড নকৰিব। যোনে যিমানখিনি ট্যালেন্ট যাৰ যিমানখিনি যোগ্যতা আছে যোগ্যতা অনুসৰি চাকৰি দিয়ক। মই এই ভিডিওটোৰ মাধ্যমে অসম চৰকাৰক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে আপোনালোকে বিবেচনা কৰক যে কোনে যোগ্য হয়। এনেই নিদিব কাষ্টৰ ওপৰত। মই কাষ্টত আছো যিজন ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে লেটাৰ পাইছে তথাপিও সি চাকৰি পোৱা নাই। যিজন থাৰ্ড ডিভিজন পাইছে সি চাকৰি পাই আছে। তেনেকুৱা যদি হয় তেনেহ'লে অসমত কি চলি আছে চাক মই 55% 65% পাই চাকৰি পোৱা নাই আৰু 35% পোৱাৰ জনে যদি চাকৰি পাইছে আশা কৰোঁ আপোনালোকে বুজি পাইছে 35% পোৱাজনতকৈ 65% পোৱা ল'ৰাজন চোকা হ'ব। আৰু সেই চোকা ল'ৰাজনে যেতিয়া চাকৰি নাপালে 35% ল'ৰাজনে চাকৰি পাইছে। সেই চাকৰি পোৱা ল'ৰাজনে যিমানখিনি জানিব চাকৰি নোপোৱা ল'ৰাজনে বেছি জানিব। মানে অসমীয়াত এষাৰ কথা আছে মানে পুলিচতকৈ চোৰ এখোজ আগত। কিয় কৈছো চাক সি যিমানখিনি জানে তাতকৈ চাকৰি নোপোৱা ল'ৰাজনে বেছি জানে। তো মই এইটোই ক'ব বিচাৰিছো আৰু আপোনালোকেও মোৰ ভিডিওটো চাই পেলাই ক'ব জনাব কমেণ্ট কৰিব যে মই কথাখিনি সঁচা কৈছো নে মিছা। তেনেকুৱাও ল'ৰা আছে নাই 50% 60% পোৱাৰ পিছতো চাকৰি পোৱা নাই আৰু 30% পোৱাৰ পিছতো চাকৰি পাইছে। তো মই আপোনালোকৰ মাধ্যমে অসম চৰকাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোকে কাষ্টৰ ওপৰত বিবেচনা নকৰিব যোগ্যতাৰ ওপৰত বিবেচনা কৰিব যাতে সকলোৱে চাকৰি পায়। যাৰ যিমানখিনি যোগ্যতা আছে সেই অনুসৰি চাকৰি পায় কাষ্টত নাযাব। আৰু আপোনালোকে আগন্তুক দিনত সেই বস্তুটো যাতে এবাৰ বিবেচনা কৰে। আৰু সকলো বন্ধু বান্ধৱীক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে এই ভিডিওটো চাব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যাতে আমাৰ অসম চৰকাৰৰ হাতত যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৈ পেলাই পায় ভিডিওটো যাতে তেওঁ এইটো বিবেচনা কৰিব পাৰে আগন্তুক দিনত যাতে আমাৰ সকলোৰে ভাল হয়। তাকেই কৈ মই আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো। কিন্তু এটা ৰিকুৱেষ্ট আছে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু তেনেকুৱা কিছুমান ভিডিও লৈ আহিম। আৰু এটা নেক্সট ভিডিও মোৰ অতি সোনকালে